নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা এগৰাকী অসমৰ নাগৰিক হিচাপে আপুনি জনাটো অত্যন্ত দায়িত্ব। এই 3 মিনিটৰ নিউজ কেইটা আপুনি সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেকুৱা নিউজ আপুনি নিতো বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লৈ আহিছোঁ আজিৰ প্ৰথমটো খবৰ আৰু আজিৰ প্ৰথমটোৱে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। কুৰবানীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰক্ৰিয়া। অসমত কুৰবানী কৰিব পাৰিবনে নোৱাৰে কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মই এইটোৱে ক'ম যে গৰুক ভাল কৰি ৰাখক, খুৱাই বুৱাই ডাঙৰ কৰক। আৰু আপোনালোকে যদি মোক কুৰবানীৰ প্ৰশ্ন সোধে মই কি উত্তৰ দিম? মই ক'ত হস্তক্ষেপ কৰিম? ইয়াতে আইনত যি আছে পঢ়ি ল'ব। মই আৰু এতিয়া মানুহক গৈ ক'ম নেকি যে আপোনালোকক কুৰবানী দিব আহ্বান জনাইছোঁ বুলি? মইতো মানুহক ক'ম যে ভাই যিমান পাৰে ভেজিটেৰিয়ান হওক, যিমান পাৰে ভাল স্বাস্থ্য, ভাল বস্তু খাওক, হেল্থি হৈ থাকক। বাকী আৰুতো যোনে য'ত যি ধৰণৰ ধৰ্মৰ নীতি নিয়ম আছে পালন কৰিব। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। 30 বছৰৰ পৰা 40 বছৰ দেশ আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকিব লাগিব। তেতিয়াহে ভাৰত সুৰক্ষিত আৰু সমৃদ্ধশালী হ'ব। পশ্চিমবংগ, কেৰালা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যাতো বিজেপি চৰকাৰ হ'ব। বিজেপি চৰকাৰৰ দিনত দৰিদ্ৰতা 22% পৰা 10%লৈ হ্ৰাস হৈছে। চিকিৎসাৰ আন্তঃগাঁথনি 2024 চনলৈ ভাৰতে শীৰ্ষ 5খন দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। অসমত বিজেপিৰ বিজয়ে উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ স্থায়ী উপস্থিতিৰ পৰিচয় দিলে। উত্তৰ পূৰ্বাঞ্চল এতিয়া বিজেপিৰ গড় হিচাপে চিহ্নিত। পশ্চিমবংগ আৰু তেলেংগানাকো পৰিয়ালতন্ত্ৰ ৰাজনীতিৰ পৰা মুক্তি দিব বিজেপিয়ে। পূৰ্বে ৰাজনীতি জাতিবাদ, পৰিয়ালতন্ত্ৰ আৰু তুষ্টিকৰণৰ ওপৰত চলিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিয়ালতন্ত্ৰ, ক্ষেত্ৰবাদ, তুষ্টিকৰণ আৰু জাতিবাদৰ পৰা মুক্তি দিলে। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ নিৰ্বাচন ইয়াৰে প্ৰমাণ। নিকায়, নিগম আৰু উপ নিৰ্বাচনত বিজেপিয়ে একপক্ষীয় বিজয় সাব্যস্ত কৰিছে। হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা।